क'क्राझार आरो चिरां जिल्लानि माखासे ओनसोलाव मेलेरिया बेरामा गिख्रंथाव महर लादों। दासिम क'क्राझार जिल्लायाव 7 सुबुङा मेलेरिया बेरामजों रुंसारि जाबाय आरो गोबां सुबुंनि देहायाव मेलेरिया सन्देरना दं होनना मिथिहोदों। दिनै आसामनि सावस्रि मन्त्रि केशब महन्तआ क'क्राझार जिल्लानि भारत-भुटान सिमानि गिख्रंथाव मेलेरिया जानाय ओनसोल लुंसुङाव खौरां लाहैदों। बेजों लोगोसे चिरां जिल्लानि मेलेरिया बेरामनि गोहोम गोग्लैनाय ओनसोलफोरावबो दावबायो। बिथांजों लोगोसे सानजा क'क्राझार बिधानसभा बियाबनि एमएलए लरेन्स इस्लारि, बिटिसिनि सावस्रि बिफाननि मावफुं सोद्रोमा अरुप कुमार देआबो बाहागो लादोंमोन। बे बोसोराव मेलेरिया बेराम जानायनि बिबांखौ बांसिनै नुनो मोननाय जादों। थांनाय सप्ता मोनसेयावनो सासे 4 बोसोरनि उन्दै हिन्जावसाजों लोगोसे 7 सुबुङा मेलेरिया बेरामाव क'क्राझार जिल्लायाव जिउ गोमायो। थांनाय बोसोराव क'क्राझार जिल्लायाव सा 252 सुबुंनाव मेलेरिया जानायखौ हमनो हादोंमोन। नाथाय बे बोसोरनि 25 नबेम्बरसिम मेलेरिया बेराम जानायनि बिबाङा बांनानै 2096 जाहैयो। बेबायदिनो दिनैबो लुंसुं ओनसोलाव गोदानै सा 42 सुबुंनि देहायाव मेलेरिया बेराम जानायखौ हमनो हायो। सावस्रि मन्त्रि बिथाङा मेलेरिया जानाय ओनसोलाव दावबायनानै खौरांगिरिनि सिगाङाव मेलेरिया बेरामिनि थाखाय गोनां जानाय मुलि आरो गासिबो राहाखौ लादों होनना फोरमायनायजों लोगोसे मेलेरिया बेरामनि रोंग'सा फाहामगिरिफोराबो गुवाहाटीनिफ्राय क'क्राझाराव सफैबाय होनना फोरमायो आरो फैगौ 15 साननि गेजेरावनो मेलेरिया बेरामखौ फोजोबनो थाखाय सावस्रि बिफाननि हानजाया गोख्रोङै खामानि मावगोन होननानै फोरमायबावो। जिलाৰ লুংচুং অঞ্চলৰ এই কদমগুৰি অঞ্চলত আছোঁ। ইয়াত আমাৰ আজি মেলেৰিয়া প্ৰদূষিত অঞ্চল হিচাপে ইয়াত গোটেইখিনি আমি মাছ স্কেলত টেষ্টিং আৰম্ভ হৈছে। ইয়াত আমি দেখিছোঁ যে 160জন এতিয়া টেষ্ট কৰোঁতে 44জনৰ পজিটিভ পাইছে। আৰু ইয়াৰ আৰু এটা লক্ষণ দেখা গৈছে যে পজিটিভ থকা লোকবিলাকো তেওঁলোকৰ জ্বৰ হোৱা নাই, তাৰমানে তেওঁলোকৰ ৰেজিষ্টেঞ্চ পাৱাৰটো বেছি ইয়াত অভ্যস্ত হৈছে, কিন্তু তেওঁৰ গাত মেলেৰিয়া আছে। গতিকে এইখিনি ফৰেষ্ট অঞ্চল হোৱাৰ কাৰণে ইয়াত চৰকাৰী যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান নিৰ্মাণ কৰিব লাগে, স্বাস্থ্য বিভাগৰে হওক বা অইন বিভাগৰে হওক, এইটো কৰিব পৰা হোৱা নাছিল। কিন্তু আজি আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে তেখেতে আমাক এই অঞ্চললৈ পঠাইছে। ইয়াত আমি ঠিক কৰিম যে আমি লগে লগে ইয়াত আমি কিছু স্বাস্থ্য বিভাগৰ ডক্টৰকে ধৰি আৰু বাকী স্বাস্থ্যকৰ্মীসকলক ইয়ালৈ পঠাম। আশা ইয়াত 3 গৰাকী মাত্ৰ আছিল, আমি আৰু 6-7-8 গৰাকী আশা যি ধৰণে হয় আমি 2-3 দিনত এপইণ্টমেণ্ট দিম ইয়াত। আৰু তাৰ লগতে আমাৰ যিহেতু স্থায়ীভাৱে কৰাৰ অসুবিধা আছে, অস্থায়ীভাৱে আমি মাননীয় বিধায়ক মহোদয় ইয়াত আছে, EM সকল আছে, তেখেতসকলক আমি কৈছোঁ যে ইমিডিয়েট তেখেতসকলে এটা ঘৰ আমাক দিয়ক। আমি তাত এই যিখিনি ডক্টৰকে ধৰি স্বাস্থ্যকৰ্মী পঠাম, তেখেতসকলে কাম আৰম্ভ কৰি দিব। আৰু কাম আৰম্ভ কৰি দিয়াৰ লগে লগে আমি ভাবিছোঁ আমি সকলোকে ইয়াত যেতিয়া টেষ্টিঙলৈ আনিম, কিমান লোক থাকিব, কিমানৰ গাত মেলেৰিয়া আছে নাই এইখিনি গম পাম। আৰু পৰ্যাপ্ত পৰিমাণৰ ঔষধ আৰু অন্যান্য সামগ্ৰী আমি ইতিমধ্যে ইয়াত দিয়া আৰম্ভ কৰিছোঁ। বাকীখিনিও আমি 2 দিনতে দি আদায় কৰিম। ইয়াততো 2জনহে মৃত্যু হৈছে এতিয়ালৈকে। চিৰাং, মই ইয়াৰ আগতে চিৰাঙলৈ গৈছিলোঁ অলপ আগত। চিৰাং জিলাতো গোটেইখিনি কথা পাতিলোঁ। তাতো তেনেকুৱা 9টামান ছাব চেণ্টাৰৰ জেগাটোত যথেষ্টখিনি লোকৰ ঠিক এনেধৰণৰ ব্যাপকভাৱে মেলেৰিয়া হৈছে। তাতো আমি সেইধৰণে ব্যৱস্থা লৈছোঁ। ইমিডিয়েট 2জন CSO এটা ছাব চেণ্টাৰত, MPW আৰু অন্য ডক্টৰ সেইধৰণে আমি দিবৰ কাৰণে আজি বিভাগে নিৰ্দেশ দিছে। সেই অঞ্চলতো আমি ব্যাপকভাৱে এই কাম মেলেৰিয়া প্ৰতিৰোধৰ বাবে কাম আৰম্ভ কৰিছোঁ। আৰু চিনটো এতিয়া এইমাত্ৰ আলোচনা কৰিলোঁ গোটেই স্বাস্থ্য বিষয়ত। তেওঁলোকৰ এতিয়া হাতত আছে, এতিয়া তেওঁলোকৰ মেডিচিন কমি যোৱা নাই, কিন্তু আমি 2 দিনৰ ভিতৰত আৰু পৰ্যাপ্ত পৰিমাণৰ পঠাই দিম। 2 দিনমান ফোনত কৈ দিছোঁ, কাইলৈ হয়তো পাই যাব। আঁঠুৱা ইয়াত আমি চালোঁ, আঁঠুৱাৰ আমি অৰ্ডাৰ দিছোঁ।
অলপ 1200 আঁঠুৱা ইতিমধ্যে দিছে, কিন্তু তাত মানুহৰ মাজত সুধি চাইছোঁ যে আঁঠুৱা ব্যৱহাৰৰ অভ্যাসটো নাই। আঁঠুৱা দিলে সেই আঁঠুৱা লৈ পেলাই মানুহে মাছ মাৰিবলৈ যায়। গতিকে ইয়াত আঁঠুৱা ব্যৱহাৰৰ কাৰণে এতিয়া আমি চাইছোঁ যে ইয়াৰ শিক্ষককে ধৰি সমাজৰ গণ্যমান্য ব্যক্তিসকলক, আমাৰ আদিবাসী ছাত্ৰ সন্থা, তেওঁলোকক আমি অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে ৰাইজক কথাখিনি বুজাই দিয়ে, আৰু তেনেকৈ আমি টীম ঠিক কৰি দিবলৈ ঠিক কৰিছোঁ যাতে ৰাইজে এই গোটেই কথাটো উপলব্ধি কৰে আঁঠুৱা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত। আৰু সদ্যহতে মহ প্ৰতিৰোধ কৰিবৰ কাৰণে অন্যান্য যিকেইটা উপায় আছে সেইকেইটা উপায়ো আমি লৈছোঁ, ঔষধ স্প্ৰে কৰাকে ধৰি। গতিকে আমি ভাবিছোঁ ইয়াৰ যিটো প্ৰতিচ্ছবি আমি 15 দিনৰ ভিতৰত আমি ইয়াৰ পৰিৱৰ্তন আনিব পাৰিম।